পিঠাৰ মেল কবি অতুল চন্দ্ৰ হাজৰিকা। অকমানিহঁতৰ ভৰালি কথাত বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে খপৰাই, শলা চাপৰীয়া বাই, দেশৰ কথা দহৰ কথা শুনিছানে নাই? এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় কৱ তেনে দুখ লগা কথা? সুতুলিয়ে দিলে মাত, ফেনী পিঠাই দিলে উত্তৰ ফেন উলিয়াই। হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই, আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি। লুচি লাগে, বিস্কুট লাগে, লাগে চাহ পানী, টপাটপ ৰসৰ গল্লা মুখত সোমাব পায়, লাৰু আৰু পিঠাবোৰক খাই ক্ষীণৰ চকুৰে চাই। অকমানিৰ বাইদেউ সতু হ'ল বৰ চালাক, ইংৰাজী স্কুলত পঢ়াৰে পৰা দিলে আমাক তালাক। বিহুৰ সভাত আজিকালি প্ৰদৰ্শনী হয়, আমাক পিঠিত লেবেল মাৰি সজাই পৰাই থয়। অকমানিয়ে সোধে মাকক, এইবোৰক কি কয়? মাকে কয়, গাঁৱলীয়া বস্তু খালে পেটৰ অসুখ হয়। ফেনী পিঠাৰ কথা শুনি তিল পিঠা তিলেশ্বৰী চকু পানী টুকি ক'বলৈ ধৰিলে, লগত মোৰ শিলাধাৰী, সিবাৰ বিহুত হাকিমৰ ঘৰত আবেলি পৰত হাই, মেজৰ ওপৰত বিলাতী থালত পাইছিলোঁ আমি ঠাই। মুখলৈ কোনেও নিনিলে আমাক, কাষলৈ দিলে ঠেলি, বঙালনী জিলাপীজনী হ'লে ল'লে হাতত তুলি। কাষতে আছিল চিৰাৰ বাটি, সখী এঠা দৈ, পানী লাগিছে বুলি তাকো দিলে দূৰত থৈ। কেকবোৰৰ হ'লে দিলে মুখত টপৰ টপৰ চুমা, খোৱাৰ শেষত দিলে আমাক নৰ্দমাত জমা। পিঠাৰে ঘৰ অপমান, তালৈ কোনে কৰে কাণ? এইদৰে হ'লে আমি বেছি দিন জীয়াই থকাই টান। ৰান্ধনী ঘৰত তেনেতে এটা সোমাল পিঠা চোৰ, ভয়তে পিঠাই তাপ মাৰিলে, মেলৰ নপৰিলৰ।